হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই গৈ আছোঁ জংঘলৰ মাজে মাজে মোৰ লগৰ ল'ৰাটোৰ ঘৰৰ পিছফালে বাৰীত। আৰু মোৰ লগত আছে পিছে পিছে এইয়া এখেত আছে। আৰু আমি পাৰিব আহিছোঁ ঔটেঙা। এইয়া গছত ঔটেঙা লাগি আছে, এইবিলাক ঔটেঙা। তো গছত মই উঠিম। ভাই কি পিছাল দেখিম এই ধরবি ধরবি একেবাৰে ধুনীয়া ফ্ৰেছ ঔটেঙা পাৰি আছোঁ, একদম নিজে গছত উঠি। একেবাৰে গছৰ ওপৰত উঠিছোঁ। ইয়াৰ পৰা যদি মই পৰিব লাগে, হাত দি থাকিবনে গোটেই গুড়া উঠি যাব কিজানি। গছত উঠাওঁতেহে বহুত কষ্ট হয়, কিন্তু নামোতে ইমান এটা কষ্ট নহয়। তো নামি আছোঁ এতিয়া। কেইটা পাৰিলোঁ নাজানো, তলত গৈহে গম পাম কেইটা পাৰিছোঁ। 6-7টামান হ'ব কিজানি। ঔটেঙা কাৰ কাৰ ফেভৰেট কমেণ্ট কৰি জনাব। এতিয়া ঔটেঙা খাম। ঔটেঙা এনেই নাখাওঁ, দালিত দি পেলাই খাম। এই ঔটেঙা কোনে কোনে কেনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মানে মই বেছিভাগ দালিত দি পেলাই খাই ভাল পাওঁ। তো এনেও নিমখ জলকীয়া দি পেলাই খাওঁ সানি, কিন্তু মই দালিত দি পেলাই বেছি ভাল পাওঁ। আৰু তো কোনে কেনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। তো আজিলৈ বাই বাই।